আজি একদম দুপৰীয়া সময়তে মাহঁতৰ ঘৰলৈ মই গুচি আহিলোঁ যিহেতু মানে ঘৰত আজি মাহঁতৰ একদম ধান কাটি হৈ যাব আৰু গতিকে মানে মই আহি গ'লোঁ একদম এয়া পথাৰত দেখিছে ন ডাঙৰ ফ্লাক্স এটাৰ পৰা একদম চাহ বাকি আছোঁ মানে আৰু ভণ্টিয়ে মই দুইজনীহে খাবলৈ বাকী সকলোৱে খালে দাৱনী খালে যিসকলে কঢ়িয়াই আছিলে ধান তেওঁলোকো খাই মেলি আজৰি আৰু এতিয়া মই মোনাৰ ভিতৰত কি আছে সেয়াও দেখাম কিহেদি চাহ খাম দেখিলেই গম পাব আচলতে আৰু পথাৰত মানে খোৱা আমেজেই বেলেগ যিকোনো বস্তু পথাৰত খাই বহুতেই বেছি ভাল লাগে নৰাচিঙা খাবলৈ আহিলোঁ নৰাচিঙা মানে কি আচলতে আমাৰ ইয়াতো নৰাচিঙা বুলি কয় বাকীফালে কি বুলি কয় নাজানো পথাৰত মানে আজি ধান কাটি হ'ব মাহঁতৰ সেইটোকে আমি নৰাচিঙা বুলি কওঁ যিহেতু কাটি হ'ব বাকী এসাঁজ খুৱাই দিয়ে আকৌ সেয়াই আৰু ধান কাটি হোৱাটো নৰাচিঙা আৰু পথাৰতে আনি পেলাই একদম যাৰ যি ইচ্ছা মানে যোনে যেনেকৈ খুৱাব পাৰে তেনেকৈ এসাঁজ ভাত ধুনীয়াকৈ খুৱাই দিব লাগে আৰু সেয়াই হ'ল নৰাচিঙা গতিকে ময়ো খাবলৈ আহিলোঁ আৰু এতিয়াতো একাপ চাহ খাই লওঁ পথাৰত প্ৰথম আনি দিছিলে মানে এয়া বৰা ভাতৰ সৈতে কি বুলি কয় বৰা চাউলৰ জলপান আৰু চব্জি আছিলে কিন্তু চব্জিখিনি এতিয়া শেষ হৈ গ'ল এয়া আছে দেখিছোঁ আমি চাহৰ লগতে খাই দিওঁ আৰু দেই এতিয়া এইফালে হ'ল চাহ আৰু এইফালে হ'ল বৰা চাউলৰ লাডু নিজে লাডু বনাই ল'লে হ'ল আৰু অকণমান চাই লওক ইফালে আমাৰ দাৱনীসকলে একদম ধান কাটি আছে আৰু কঢ়িয়াই আছে যিহেতু মানে আজি ধান কাটি শেষ হ'ব মই কৈছোঁৱে আপোনালোকক আগতে গতিকে ধান কাটি হোৱাৰ পিছত যিহেতু পানী আছে পানী হোৱাৰ কাৰণে কি হ'ল মুঠিবিলাক আকৌ দা দি পেলাই মানে আকৌ য'ত পানী নাই তাত ৰ'দত শুকুৱাবলৈ এনেকৈ মেলি থৈ দিয়া হৈছে মুঠিখিনি আৰু উপায়ো নাই এতিয়া কষ্টও হৈছে বাৰু দেই আজি সকলো ৰাইজৰে কষ্ট হৈছে আমাৰ বুলিয়ে নহয় বাৰু সকলো ৰাইজৰে কষ্ট হয় যিহেতু চব পথাৰতে মানে পানীয়ে বুলি ক'ব পাৰি শুকান বহুত কম হৈছে মানে গতিকে সিফালে আমাৰ কঢ়িয়াই যিকেইজন ধান কঢ়িয়াইছিলে অকণ ভাগৰ লাগি যায় দিয়কচোন কঢ়িয়াওঁতে গতিকে এইফালে বহি অকণমান চাহ তাহ খাইছে চাহ তাহ পানী চানী যি আছে তেওঁলোকে খাইছে আৰু যিহেতু কষ্ট হয় ন তেওঁলোকৰ গতিকে আৰু মুঠিবিলাক দেখিছে নহয় ইমানখিনিত মুঠি মানে মেলিবলগীয়া হৈছে গতিকে অকণমান কষ্টটো হ'ব ইফালে আকৌ মই ধুনীয়াকৈ চাহ তাহ খাই লৈ লৈছোঁ সেয়াই আৰু